ভাওনা জগতত যিমান মুখা আছে সেই মুখাবোৰৰ ভিতৰত মোৰ চবতকৈ যি শ্ৰেষ্ঠ মানে মোৰ যদি ভাল লগা মুখা বুলি কওঁ এই ভাগ মুখাই হয়। হেল্ল' গাইজ, আজি আহি আছোঁ ভাওনা চাবলৈ। ভাওনা আছে কেন্দুগুৰিত। তো বহুত দিনৰ মূৰত ভাওনা ব্লগ এটা বনাম বুলি ভাবিলোঁ আৰু সেইকাৰণে বনাবলৈ আহি আছোঁ। কোন কোন গম পায়? সেইফালে অৰূপ আৰু মই। আপোনালোকে ভাওনা মানে সংস্কৃতি চেনেলটো অৰূপ আৰু মোক দেখি থাকিব এতিয়াৰ পৰা। ভাওনা আমি দুটা মিলি বনাম। সেইকাৰণে কেতিয়াবা ইও যাব পাৰে, কেতিয়াবা ময়ো যাব পাৰোঁ। খালি আপোনালোকে ভাওনা থাকিলে আমাক ক'ব, জনাব, য'তে নাথাকক যোৰহাটৰ তালৈকে যাম। আৰু এতিয়া গৈছোঁ কেন্দুগুৰিত নিসিংহমাৰী ভাওনা চাবলৈ। আৰু পাঞ্চজন্য নাট্যগোষ্ঠীৰ ভাওনা আছে, বহুত বেছি ভাল লাগে মানে এই গ্ৰুপটো ভাওনা আছে। সেইকাৰণে ওলাইছোঁ যাবলৈ, আপোনালোকক দেখুৱাম। ব'লক আজি ভিডিঅ'টো তেতিয়াহ'লে আমি আৰম্ভ কৰি লওঁ। আপোনালোকে গম পাইছিলে লাডাখ গৈছিলোঁ। লাডাখত যাওঁতে আমি বহুত দিন ভাওনা ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু এইফালে কেদাৰনাথো গৈছিলোঁ। তাৰপিছতো বহুত গেপ কৰি গ'লে কাৰণে ভাওনা চেনেলটো অলপ ভিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়াৰ পৰা সম্পূৰ্ণ লাগিম। এতিয়া অলপ দিন ৰাইড নকৰোঁ। তো সকলোৱে ছাপোৰ্ট কৰিব, আকৌ আগৰ দৰে মৰম কৰিব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুনখিনি যদি পুৰণা ভিউৱাৰ্ছে মোৰ ভিডিঅ' চোৱা নাছিলে এতিয়াৰ পৰা আকৌ চাবলৈ ল'ব। ঠিক আছে, নতুন নতুন ভিডিঅ' আপোনালোকক আগবঢ়াই থাকিম ধুনীয়া ধুনীয়া ভাওনাৰ সৈতে। লগো যাব আৰু লগতে সম্পূৰ্ণ ভাওনাও যাবলৈ পাব আপোনালোকে। ঠিক আছে, চাই থাকক। ভাওনা আৰম্ভ হ'ল। খালি ইয়াত জেগা পোৱা নাই, বিয়াত দেৰি হ'ল। সেইকাৰণে মানুহ বহুত আছে বাৰু। ভিতৰলৈ যাবলৈ চাই আছোঁ, যদি পাৰোঁ যাম। কিন্তু যি দেখিছোঁ জেগা নাই মানে, সেইকাৰণে বাহিৰতে ৰৈ আছোঁ আমি। জেগা পোৱাৰ ভিতৰত ধুনীয়াকৈ ভিডিঅ' কৰিম আৰু ব্লগটো দেখুৱাম। বহুত দিনৰ ব্লগ বনাইছে, সেইকাৰণে চাব। No.
তো গাইজ বহুত দিনৰ মূৰত এখন ভাল ভাওনা চালোঁ আৰু কাৰ কাৰণে চাব পালে কৈ দিছোঁ মই আপোনালোকক। এই বন্ধু লুইত সি আজি মোক ভাওনালৈ নিমন্ত্ৰণ জনাইছিলে, সেইকাৰণে আপোনালোককো দেখুৱাব পাৰিলোঁ ভিডিঅ' আৰু ময়ো নিজেও চাব পাৰিলোঁ। আৰু বহুত দিনৰ পৰা মনত মানে আশা এটা আছিলে, এতিয়া যিভাগ মুখা আপোনালোকে ভিডিঅ'ত চাইছে সেই মুখাভাগ মানে ভাওনাত চোৱা ফটো ভিডিঅ' চাই আছিলোঁ, বহুত দিন আগতে চাইছিলোঁ। বহুত দিনৰ পৰা আশা আছিলে একদম মানে ভাওনাত চোৱা, আজি চাই গ'লোঁ একদম মুখৰ আগৰ পৰা ওচৰৰ পৰা মানে মনটো একদম ভাল লাগি গ'ল ভাই। আৰু ভাওনা জগতত যিমান মুখা আছে সেই মুখাবোৰৰ ভিতৰত মোৰ চবতকৈ যি শ্ৰেষ্ঠ মানে মোৰ যদি ভাল লগা মুখা বুলি কওঁ এইভাগ মুখাই হয়। আৰু এইভাগ মুখাই ভাওনা জগতত যিমান মুখা আছে সকলোতকৈ বেছি ভাল লাগে মোৰ। সেইকাৰণে বহুত দিনৰ মনৰ আশা আছিলে, আজি দুইটা পূৰণ কৰিলে মনৰ আশা, ভাল লাগিলে। আৰু ভাওনাখন চায়ো বহুত বেছি ভাল লাগিলে। যদি সম্পূৰ্ণ ভাওনা চাব বিচাৰে আৰু আগত আহি আছে, আজি ব্লগটো আপোনালোকক থুলমূলকৈ অলপ দেখুৱালেও কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু পাঞ্চজন্যও বহুত এখন সুন্দৰ নাটক আগবঢ়ালে, যদি আপোনালোকে চাই ভাল লাগিছে তাক প্লিজ কমেণ্ট কৰি দিব। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ, দেখুৱাই ষ্টাৰ্ট হ'ব। আৰু আমাৰ অৰূপ, আপোনালোকক এটা কথা মই ভিডিঅ'ত কৈ দিছোঁ যে ভাওনা সংস্কৃতি যিটো চেনেল, সেইটো আমি দুটাই একেলগে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ এৰিম। এই ভাওনা সংস্কৃতিত যেতিয়া মোৰ 50% আছে তাৰো 50%, মানে দুইটা মিলিহে আজি ভাওনা সংস্কৃতি চেনেল হ'ব। কাৰণ অকলে ভাওনা ভিডিঅ' দিয়াটো ইমান সহজ নহয়, সেইকাৰণে আমি দুইটাই ভাবিছোঁ আপোনালোকৰ মাজলৈ আমাৰ যোৰহাটত য'তে ভাওনা হয় খালি আপোনালোকে আমাক খবৰ দিব। যেতিয়া আপোনালোকৰ ভাওনা ভিডিঅ' কৰিব লাগে আপোনালোকে আমাক খবৰ দিব, আৰু য'তে হওক যোৰহাটত আমি কৰি আপোনালোকক এই ভাওনা চেনেলত আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু আগবঢ়াম। ব্লগো চাবলৈ পাব, ভাওনা চাবলৈ পাব, হয় সৰু আৰু মোৰ। সেইকাৰণে বিচাৰিছোঁ আপোনালোকে য'তে ভাওনা হওক আপোনালোকে আমাক যাতে নিমন্ত্ৰণ দিয়ে তাকে অনুৰোধ জনাইছোঁ। বাকী ভাওনা জগতৰ মোৰ আটাইতকৈ ভাল লগা মুখাভাগ নোচোৱাইছিলে কোনে গম পায় নহয়, এয়া আমাৰ বাবুদা। আৰু কেনেকুৱা লাগিলে মানে ক'বলৈতো ভাষা নাই, মোৰ আটাইতকৈ ভাল লগা মুখাভাগ। আৰু মোৰ একেবাৰে মৰমৰ দাদাজন, বহুত দিনৰ মূৰত লগ পাইছোঁ দাদাক, কাৰণ লাডাখৰ পৰা অহাৰ পিছত প্ৰথম ভাওনা ব্লগ কৰিছোঁ আৰু বহুত বেছি ভাল লাগিলে। আপোনালোকক কেনেকুৱা ভাল লাগিলে কমেণ্ট কৰিব। ধন্যবাদ। সেয়া বাবুদাৰ ফালৰ পৰা এখন গামোচা, আৰু এইখন গামোচা অকল আজি বুলি নহয় দেই, ভাওনাত গ'লে বাবুদাক লগ পালে এখন গামোচা ভাওনাৰ ফালৰ পৰা মানে বাবুদাক আগবঢ়ায়, আৰু ধন্যবাদ। এইখন গামোচাৰ মহিমা বহুত বেলেগ, কাৰণ এইখন গামোচা মুখা ভাগত দিয়া আৰু মোক দিছে বাবুদাই, সেইকাৰণে এইখন গামোচাৰ মানে মূল্য বহুত বেছি। আৰু বাকী এনেকুৱা গামোচা বহুত কেইখন মই পাইছোঁ, যেনেকৈ বাবুদাৰ লগত ভাওনা গ'লে গামোচাখন মোক দিয়ে পঠিয়ায়, এয়া হৈছে মৰম। আৰু বাকী আকৌ ভাওনা মাজলৈ আহিছোঁ, সদায় আপোনালোকক ভাওনা ব্লগ দেখুৱাই থাকিম আৰু ভাওনা ভিডিঅ' দেখুৱাই থাকিম, চাই থাকিব। সৰু মই এতিয়া ঘৰলৈ গৈ আছোঁ, ৰাতি ভাত নাখাওঁ, মানে ৰাতি অলপ ভাত খালে অসুবিধা হয় পেটত, কাৰণ সদায় আমি টোপনি ক্ষতি নকৰা, সদায় ভাত নোখোৱা যে, সদায় খাই থাকিলে একো নাই, সেইকাৰণে এদিন মাজত খালে অসুবিধা কৰে। সেইকাৰণে এতিয়া গৈ লওঁ, ধুনীয়াকৈ ভৰাই গৈ আছোঁ, চাই থাকিব ৰাস্তাত যদি কিবা হয়। বাকী ভাওনাত লক্ষী দেখিছিলে, আৰু ইয়াৰ ৰিয়েলত দেখুৱাইছোঁ। নামটো অনুৰাগ দত্ত। আজি ভাওনা প্ৰথম চাইছোঁ, বহুত বেছি ভাল লাগিলে দেই। আকৌ লগ পাম কেতিয়াবা, ঠিক আছে। আৰু এজন দাদা বহি আছে এইখন, মানে কি ক'ম, ভাওনা আগতে চাইছোঁ বাৰু, ডিটি কৰিছিলে। অঁ বহুত ভাল লাগে। আৰু নামটো কি আছিলে? ৰাহুল। ভাওনা আগত চাইছোঁ, মোৰ চেনেলত ভিডিঅ' দি আছে বাৰু, অভিনয় কিন্তু ক'ব লাগিব বহুত ধুনীয়া লাগে। বাকী একো নাই, ভাল লাগিলে দেই, বাই বাই। এতিয়া গৈ আছোঁ আমি ৰাস্তাত, যদি ভূত ওলাই দেখুৱাম বলক। এই আগত বাইদেউ এজনী গৈ আছে, বাইদেউজনীয়ে ক'লে বোলে তোমালোকে হেল্প এটা কৰিবা নি? হেল্পটো কি গম পাই নাই, বাইদেউজনীয়ে অকণমান মানে ভয় কৰে, সেইকাৰণে আমাক কৈছে অকণমান পোহৰটো দেখুৱাই আহি থাকিবা নি? সেইকাৰণে আমি পিছে পোহৰ দেখুৱাই পেলাই আহি আছোঁ। আৰু বাইদেউ এফালে সোমাব এতিয়া এইফালে, আৰু আমি যাওঁ।